আজি অকলে চ'ল' ৰাইডটো গতিকে ইমান কি দেখা পাৰিম নাজানো বাৰু তথাপি এতিয়া ভৰলুহে পাইছোঁ বেছি দূৰ নহয় ভৰলু পাইছোঁ এই কিনিছোঁ পানী কিনিছোঁ পানী 2 বটলমান আৰু ষ্টিং নহ'লে আৰুতো উপায় নাই অকলে আহিছিলোঁ উপায় নাই এসোপা আকৌ আহি পেলাই হেৰি পালেহি টলগেটত এই পে' কৰোঁতে তেতিয়াই গম পালে টলগেট পালেহি এতিয়া মানে হিমাংশু আহি ওলাল এখনো আহি ওলাল গতিকে এতিয়া প্লেনটো অকণমান চেঞ্জ কৰি দিওঁ সৰলপাৰাটো অকণমান ডিষ্টেঞ্চটো বেছি হ'ব বিচাৰি গৈ আছোঁ আজি মিছন এটাই হ'ল পিংকুদাক বিচাৰি গৈ আছোঁ আমি গোটেই সোপা আহিছোঁ পিংকুদাক বিচাৰি পিংকুদাক ঘৰৰ পৰা ওলাই গুচি গ'ল ক'ত গ'ল নাজানো ইমান হেভি ব্লগাৰ হৈ গৈছে বুজিয়ে পোৱা নাই ক'ত গুচি যায় আজিকালি মানুহটো তো মইতো ভৰা ভঙা সি ভৰি ভঙা মোৰ অস্ত্ৰ লৈ আহিছোঁ লগত চ' লেটছ চি কিমান দূৰলৈকে বিচাৰি যাব পাৰোঁ এয়া ৰাস্তা আমাৰ ইন চাৰ্চ অফ পিংকুদা হিয়াৰ ইন GS ৰোড ৰোডতো একো নামো নিচানো নাই আধা ঘণ্টা বোলে কি কয় 10 মিনিট হোৱা নাই বেছি হ'ল আধা ঘণ্টা হ'ল নেকি চ'ল' কৰিম বুলি ভাবোঁতে এই মখাৰ কাৰণে এই মখা কি কৰি আছ এইটো এটা আগত ডেকা হোটেল বুলি হোটেল এখন আছে বোলে তাত কি তাতে পায় বোলে কি পায় ব্লগটো বৰবাদ হৈ গ'ল নেকি মানে লেফ্ট নে ৰাইট ৰাইট চাইড যাব দিছে কিন্তু ৰাইট চাইডে এখন বাঁহৰ দলং আছে এইখন গাড়ী যাব নোৱাৰি এইখন দলং এতিয়া ৰাইটত যাওঁ লেফ্টত যাওঁ কোনফালে যাওঁ লেফ্টততো ৰাস্তা নাই ৰাইট চাইডে ৰাস্তা আছে ৰাইট চাইডেতো এখন বাঁহৰ দলং আমি বেগ ল'ব লাগিব এতিয়া ঠিক আছে গুগল দেৱতা ধন্যবাদ ঠিক আছে বেগ বেকে কৰাই ভাল হ'ব আমি মানসতে আছো এইটো একৰ্ডিং টু গুগল গুগলত ঠিকেই দেখাই আছে আৰু 7 কিলোমিটাৰ এনেকৈ দেখাইছে আৰু 7 কিলোমিটাৰ গ'লে আমি মানস নেশ্যনেল পাৰ্ক পাম কিন্তু এতিয়া দেখোন আমি ৰাস্তা নাই বৰ্তমান ৰাস্তা নাই এই ৰাস্তাতহে আহিছোঁ গুগলৰ কৃপাত আৰু এনেইতো আগতে বহুতবাৰ আহিছোঁ 4বাৰমান আহিছোঁ আমি বৰ্তমান আহি আছোঁ এই পাওঁ অৱস্থা হৈছে আৰু কিন্তু এয়া এইফালে ভকত পুৰা শুই আছে ভকত বৈষ্ণৱ শুই আছে আৰু এইফালে ভিনদেউ গাড়ী চলাই আছে আৰু এইফালে আহি আছোঁ পামগৈ আৰু 30 মিনিটছ লাগিব এইটো মানসৰ ৰাস্তা নাই মোক এটা কথা কওঁ এই মানসত যোৱা ৰাস্তাটো মানস নেশ্যনেল পাৰ্ক দেই এই দেখাচোন এই এনেকুৱা হ'ব পাৰে নেকি মানে গুগলৰ এনেকুৱা মানে কৃপা আগতে মই 4বাৰ আহিছোঁ ময়ো এটা গাধ তাৰপিছতো ৰাস্তা পাহৰিছোঁ মানে গুগলৰ মতে নাই এইপিনে দেখা গুগলৰ মতে এইটো হৈছে মানস নেশ্যনেল পাৰ্কত যোৱা মেইন ৰাস্তাটো দেই গুগলৰ কৃপাত এতিয়া মানে এনেকুৱা এটা ধুনীয়া জেগা পাইছোঁ এইবোৰ খেতি পথাৰ একদম পুৰা মানে গাঁৱলীয়া পৰিৱেশ খুব ধুনীয়া আৰু লেখনটো লগতে আছেই আহি পাইছোঁ আৰু বৰ্তমান আৰু আছে 20 মিনিটমান লাগিব বুলি দেখাই আছে গুগলত নাই শুনা মতে এইটো মানে শ্লিপাৰ হেৰি কয় যে শ্লিপাৰ থেংকছ টু গুগল মানস বিচাৰি আহি শান্তি
পাই গৈছোঁ আহি মানাস নেশ্যনেল পাৰ্ক। 2 তাৰিখৰ আগত মানে কি এতিয়া আৰু অপেনিং নহয়, অপেন নহয় আৰু না? 2 তাৰিখত পিছত হ'ব, 2 তাৰিখৰ পিছত 2 তাৰিখৰ পৰা। বৰ্তমানে আমি ফাইনেলি আহি পাই গ'লোঁ, কিন্তু 2 তাৰিখৰ পৰাহে অপেনিং হ'ব বুলি ক'লে। 2 তাৰিখৰ আগত বোলে অপেনিং নহয়। নাও পাম নেকি? দাদাহঁতে আহি আমাক এতিয়া ড্ৰপ কৰিছে ইয়াত। ড্ৰপ হিলছৰ, এইটো বালিচৰ নহয়, হিলছৰ। হা পালোহি, এইপাৰ পালোহি। কিন্তু দাদাহঁতে যদি আমাক এৰি পেলাই গুচি যায়, মই সাঁতুৰি যামগৈ, আপুনি থাকিব। মই সাঁতুৰিব জানো। ঠিক আছে, তেতিয়া যাম। কিন্তু ইয়াত সাহস নাই। এতিয়া মানে যি নহওক, ফূৰ্তি যিমান কৰিব লগা আছে কৰিলোঁ বাৰু। গুগল মানে দেৱতাৰ কৃপাত এতিয়া ভাবাই নাই যে ক'ত যাম বা ৰাস্তাটো কি হ'ব, গুগলক সুধো নেকি, সেইটো সাহসো নাই মানে। গতিকে আমি আহি আছোঁ, এইপিনে ওলাই ক'ৰবাত হাইৱে চাগে ওলাম চাগে, এইপিনে সোমোৱাই দিছোঁ। গতিকে এইবাৰ ড্ৰাইভাৰ আমাৰ লেখন হাইৱে ওলাম ৰাতি, আৰু গুগলে যিখন ঘূৰালে ঘূৰিব নোৱাৰি আৰু। গতিকে সেইপিনে এখেতটো টোপনি দেখিছে যদি এখেত লাহে লাহে মাৰক,
হৈ যাব লাহে লাহে হৈছে আৰু অকণ পানীত তিয়াই লওক নালাগে নেকি নহয় পানীত তিয়াই লওক নহ'লে আকৌ এইখন হলপা নদীখন বিলাহী গ'লে পিছত মানুহ আহিবলৈ অপশ্যন নাইকিয়া হ'ব সেইটো হয় মানে হ'ব ঠিক আছে ঠিক আছে নদীৰ পাৰত মাছ এইটো চাটনি শুকান মাছ আৰু হেৰি দি পেলাই বইল হেৰি লোকেল চিকেন দালি খাই লওঁ এতিয়া ভাত চাত খাই ল'লোঁ দৰ্জাখন খুলি লওঁ নহ'লে বেয়াকৈ ওলাইছে ভাত চাত খাই ল'লোঁ এতিয়া যাওঁ গুৱাহাটী অভিমুখে এতিয়া হৈছে 3:30 আৰু অসমীয়া মানুহ গৈ থাকোঁ নহয় বুজিছানে এইটোৱে হয় বেলেগটো ৰাস্তা নাছিলেই নহয় এইটো কিন্তু ঘূৰিম ক'ত এতিয়া ঘূৰিবলৈ জেগাটো দাঙি দিলে আমি এতিয়া বিশ্বজয় কৰিলোঁ সুন্দৰ প্ৰতিভা আমি এতিয়া জাষ্ট এইখন ক্ৰছ কৰিলে এই লেতেৰা ৰাস্তাখন ক্ৰছ কৰিলে ফুৰি ৰাস্তা পাম হেৰি ল'লোঁ টেম্পৰেৰী পাছ কেজুৱেল ভিজিটৰ্ছ পাছ বিৰাট ধুনীয়া আছিলে বুজিছানে বেক চাইডে চা না একো লৈ দিম নেকি এটা একো ভূটান যাব দৰকাৰেই নাই বেলেগ চাইডে এইফালে আহিলে ভূটানতে আছোঁ আকৌ ভূটান যাবলৈ দৰকাৰ বেলেগ চাইডৰ পৰা বেলেগ চাইডৰ পৰা বুলি কৈছোঁ এতিয়া ভূটানৰ পৰাও আহিলোঁ মানস গ'লোঁ সৰলপাৰা গ'লোঁ এতিয়া ভূটানো ঘূৰি আহিলোঁ অলপ ডিষ্টেঞ্চ তথাপি আৰু পাছ মানে টেম্পৰেৰী পাছ বনাই দেই